কেলা কি কমকৈ কৰিম হে কি কমকৈ কৰিম এইটো বিষাইছে এইটো মূৰটো মেথাটো ছাৰ সোমাব পাৰোঁনে? এই সোমোৱাই আহক এই চৰি সোমাই আহক আচ্ছা কওকচোন কি হৈছে আপোনাৰ হেৰি চাইনাচাইটিছৰ কাৰণে মূৰটো বিষাই আছে। কি ক'লে কাৰটো বিষাইছে মূৰটো ছাৰ মূৰটো। সেই আপোনাৰটো গম পাইছোঁ আপোনাৰটো বিষাইছে হেৰি এই গৰম বেছি পৰিছে নহয় এতিয়া অলপ কমকৈ কৰিব ভাল হৈ যাব কি কমকৈ কৰিম হে কি কমকৈ কৰিম এইটো বিষাইছে এইটো মূৰটো মেথাটো এইটো বুজিছোঁ এই কি সেইবাবে কৈছোঁ আকৌ এই ৰ'দটো বেছি হৈছে নহয় সেইকাৰণে কাম বনবোৰ বেছিকৈ নকৰিব অলপ কমকৈ কৰিব ভাল হৈ যাব এই আচ্ছা কওকচোন আপোনাৰ লেট্ৰিন কেনেকুৱা লেট্ৰিন এই লেট্ৰিন পকা চাইনিজ পকা চাইনিজ মই কেনেকুৱা সেইটো সোধা নাই লেট্ৰিন কেনেকুৱা সেইটো সুধিছোঁ টান নে ঢিলা কি ক'ম ছাৰ লিভাৰৰ প্ৰব্লেম নহয় লিভাৰৰ প্ৰব্লেম কেতিয়াবা টানো হয় কেতিয়াবা বহুত ঢিলাও হয় এই বাৰু কওকচোন আপোনাৰ হাত ভৰিবিলাক জিনজিনাই থাকে নেকি ই নাৰ্ভৰ প্ৰব্লেম আছে নহয় ই হাত ভৰিবোৰ জিনজিনাই থাকে কেতিয়াবা হেৰি নহয় এই উশাহ লওঁতে কিবা দিগদাৰ পায় নেকি কি ক'ব ছাৰ ই গোটেই হাৰ্টৰ প্ৰব্লেম নহয় উশাহ লওঁতেও কেতিয়াবা কষ্ট হয় আৰু কিহৰ কাৰণে কি হয় হা কি প্ৰব্লেমৰ কাৰণে কি হয় নাৰ্ভৰ প্ৰব্লেম এই হাত ভৰি জিনজিনাই লিভাৰৰ প্ৰব্লেম গু টান ঢিলা হয় হাৰ্টৰ প্ৰব্লেম উশাহ ল'ব নোৱাৰি এই কেলা ডক্তৰ তই নে মই হা মই কি ইয়াত কেলা সেই ই উমনি দিবলৈ বহি আছোঁ